নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চয়নিকা মোৰ চেনেল চয়নিকাজ ব্লগলৈ আপোনালোকক পুনৰ মৰমেৰে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে। আৰু আজি মই আপোনালোকলৈ যিটো ভিডিঅ' লৈ আহিছোঁ, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব বুলি। আৰু আমাৰ চিন হিচাপে ৰাখি থ'ম ভাবিছোঁ ভিডিঅ'টো শৰণ লোৱা, যিহেতু এবাৰেই হয় জীৱনত। আৰু মই মানে পূৰা দেখা নাই মানে গায়ন বায়নো চাম বুলি পূৰা আছোঁ। আৰু গায়ন বায়নৰ আগতো এবাৰ সেৱাও কৰিব লাগিব। তো আজি পোৱালিকেইটা খেলি আছে এইকেইটা, তো সেই মানে খেলি থাকিলে ভাবিছোঁ বনাওঁ আৰু এতিয়া। আৰু নাম জাননী হোৱা নাই এতিয়ালৈকে, নাম জাননীলৈ দিন আছে দুদিনমান, সেইটো ভিডিঅ' মই বনাম, আপোনালোকক দেখাম, কম অকণমান যিমানখিনি জানো আৰু। আমাৰ হিৰ'কেইটা আৰু সেয়া আৰু তিনিচুকীয়া বজালতলী চনিচুক বৰনামঘৰৰ উদ্যোগত দিনজয় সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী মুকুন্দ চন্দ্ৰ গোস্বামী দেৱৰ দ্বাৰা আমাৰ শৰণ পৰ্ব হয়। আৰু সেই শৰণ পৰ্বত আমি মানে মই আৰু মোৰ মানুহজন আছিলোঁ, সুন্দৰভাৱে হৈ গ'ল। অলপ গাটো বেয়া আছিলে বাৰু সেইদিনা শৰণ লোৱাৰ দিনা, কিন্তু মানে হৈ গ'ল আৰু শৰণ লোৱাটো। মানে এইকেইটাৰ লগত কেতিয়াবা ৰাতি টোপনি ক্ষতিও হয়, আইচাৰ লগত নহয়, ল'ৰাটোৰ লগত। সেই তেনেদৰে হ'ল। আৰু এতিয়া নাম জাননীলে আমি মানে পাকঘৰত ইমান তেনেকৈ বনোৱা মেলা কৰা নাই, আৰু এটা পাকঘৰ আছে, কিবা দৰকাৰ হ'লে তাত বনাওঁ। এতিয়া মা থাকিলে মানে সেইখিনি মানে বনাই দিয়ে, আৰু তাত বনাবলগীয়া হোৱা নাই। ইহঁতে কিবা খালেও গধূলি ৰুটি চুটি চব বনাই দিয়ে। আৰু সেই আমাৰ মায়ামাৰ ধৰ্মীয় সমাজত কি হয় জানে, শৰণ লোৱাটো মানে এটা পৰম্পৰাগত ৰীতি নিচিনা। তেওঁলোকেও লৈ আহিছে আগৰ পৰা, স্বামীও ল'ব লাগিব, আমাৰ পিছৰ স্বামীও ল'ব লাগিব, সেনেদৰে। আৰু গোঁসাই আগমনৰ ভিডিঅ'টো মই দিছোঁ, তাতো মই অলপ চলপ কৈছোঁ। আৰু কথাখিনি কওঁতে যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে মোক শুধৰাই দিব। আমাৰ মায়াময় ধৰ্মীয় সমাজত শৰণ লোৱাটো এক প্ৰকাৰ বাধ্যতামূলক হয়। তো সেই আমি সকলোৱে শৰণ লৈছোঁ, আৰু শৃংখলাবদ্ধ মানে সামাজিক জীৱন যাপনৰ বাবে শৰণ লোৱাটো মায়ামৰা পন্থীসকলৰ এটা পৰম্পৰাগত বিশ্বাস, আৰু তেওঁলোকেও শৰণ লৈ আহিছে। শৰণ প্ৰদানটো অসমৰ বৈষ্ণৱ সমাজলৈ মায়ামৰা পন্থীসকলেই আগবঢ়াইছিল বুলি কয় সকলোৱে। আৰু শৰণ লোৱা কাৰ্যসূচীৰ বাবে নিজ নিজ গাঁৱৰ মানে আমাৰ গাঁওবুঢ়াসকলে গোঁসাইক জনায়। আৰু এয়া দেখিছে চুনিচুক গাঁৱলৈ গোঁসাই আগমন। আৰু গোঁসাই আগমনৰ লগে লগে সকলোৱে গোঁসাইক আদৰিবলৈ গৈছে, দেখিছে আপোনালোকে, লগতে গায়ন বায়নে আদৰে। আৰু আপোনালোকক গায়ন বায়নৰ অকণমান কৈছোঁ মই আচলতে গায়ন বায়ন ওচৰৰ দেখা নাই, এবাৰ শৰণ লৈছোঁ বুলি ফাৰ্ষ্ট টাইম দেখিম আৰু দেই। তো যিমানখিনি জানো মই কৈছোঁ আপোনালোকক। তাল মৃদং আৰু নৃত্য গীতৰ সংযোজনে সৃষ্টি কৰে গায়ন বায়নক দেই। আৰু গায়ন বায়নত মানে গীত বাদ্য নৃত্য এইবিলাক ক'তো দেখিব নাপায়, মানে অকল মায়ামাৰ ধৰ্মীয় সমাজতে এইবোৰ দেখিবলৈ পায় আপোনালোকে। আৰু গায়ন বায়ন অসমীয়া সত্ৰীয়া সংস্কৃতিৰ এক মানে অনবদ্য আৰু অংগ। আৰু এই গায়ন বায়নত হাত দীঘল চোলা পিন্ধে দেই, সকলোৱে দেখিছে ন আপোনালোকে। আৰু তলৰ অংশত জামা পিন্ধে, কঁকালত টঙালিও মৰা হয়, আৰু শিৰত ঠাকুৱা পাগ লোৱা হয়, আৰু চেলেং চাদৰে গোটেই গাটো মেৰাই লয়। আৰু এয়া নামঘৰত সোমাব লৈছে গোঁসাই, আৰু এয়া ভিতৰলৈ আহিছে, আৰু সকলোৱে আদৰিবলৈ সাজু গোপিনীসকলে। এনেদৰে কলপাতত ভৰি ধুৱাইছে, এয়া দেখিছে, এনেদৰে আদৰিছে গোঁসাইক। আপোনালোকৰ হয়তো বহুতেই জানে আৰু বহুতেই নাজানে শৰণ কি হয়। শৰণ আচলতে আশ্ৰয় হয়। মহাপুৰুষৰ পৰম্পৰাগত এক অবিচ্ছেদ্য অংগ হ'ল শৰণ। কায় বাক্য আৰু মনেৰে সাক্ষাৎ পৰমাত্মা স্বৰূপ শ্ৰীকৃষ্ণত পৰনিষ্ঠাপূৰ্বক আশ্ৰয় গ্ৰহণ কৰাকে শৰণ বোলা হয়।
তো বহুতেই হৰণৰ বিষয়ে বহুত ধৰণে কৈছে, কিন্তু মই যিমানখিনি জানো সিমানখিনিয়ে আপোনালোকক কৈছোঁ। আমি মনুষ্য জন্ম লৈছোঁ যেতিয়া হৰণটো ল'বই লাগিব, নহয় জানো? এয়া ঈশ্বৰ গুৰু ভকতৰ বাণী বুলি কয় সকলোকে। আৰু এই কথাকে আমি দুয়োৱে মানে মই আৰু মোৰ স্বামী সাৰোগত কৰি পেলাই আমি শুভ কাৰ্য কৰিছোঁ বুলি লৈছোঁ। আৰু কিমানখিনি প্ৰশংসাৰ পাত্ৰ হয় গম নাপাওঁ। আকৌ কিছুমানে কয় হৰণ নল'লে বোলে ঈশ্বৰ গুৰু ভকতে ভগৱানলৈ আগবঢ়া কোনো বস্তুৱে মানে গ্ৰহণ নকৰে। এই কথাৰ প্ৰতিও আমি লক্ষ্য ৰাখিছোঁ। বহুতে কয় আৰু এইটো কথা। হৰণ লোৱাসকলক আমি চেনেহৰ এনাজৰী মানে আমাৰ কুটুমনিখিনিৰ কথা কৈছোঁ, আমৈ তাৱৈ সকলক মানে এটা আমাৰ সম্বন্ধত বান্ধি দিয়ে। মানে ইজনে সিজনৰ প্ৰতি এটা মানে সদ্ভাৱ বা আদৰ্শ বা আপোনাৰ সন্মানৰ ভাৱ এটা জাগি উঠে। আৰু কিবা পাতিলেও উৎসৱ আদিত দেখা শুনাকৈ এসাঁজ খাবও লাগিব তেওঁলোকৰ লগত। আৰু কিবা যদি তেওঁলোকে বিপদতো পৰে আমি যিমান পাৰোঁ মানে হাত উজান দি সহায় কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু আমি 19 মাৰ্চত শৰণ লৈছিলোঁ আৰু 19 মাৰ্চৰ আগদিনা 18 মাৰ্চ তাৰিখে গোঁসাই এখন থুৰীয়া তামোল দিয়ে। সেই থুৰীয়া তামোলখন মোৰ মানুহজনে গৈ লৈ আহিছিলে, যিহেতু মই যোৱা নাছিলোঁ, অকণমানি এটাৰ কাৰণে অসুবিধা হয়। তো সেইখন লৈ আহি পেলাই আমি ভাত খোৱাৰ পিছত ৰাতি সেইখন খাওঁ। দুইজনে খোৱাৰ পিছত আৰু একো খাব নালাগে, এনেকুৱা ব্ৰত পালন কৰাৰ নিচিনাই হয়। তাৰপিছত তেওঁ ৰাতিপুৱা গা ধুই ওলাই যায় মুণ্ডকৰণ কৰিবৰ কাৰণে। তাৰপিছত আকৌ আহে ঘৰলৈ, গা ধুৱে, গা চা ধুই আমাক ধৰা দুজনে নিবলৈ আহে, মানে মোক যোনে ধৰিব আৰু এখেতক যোনে ধৰিব, দুজনে নিবলৈ আহে। তেওঁলোকৰ লগত আমি চুনিচুক বৰনামঘৰলৈ বুলি ওলাই যাওঁ। আৰু ওলাই যোৱাৰ পাছত তাত আমাক আছুতীয়াকৈ ৰাখে আৰু পুৰুষসকলক কটি বস্ত্ৰ পৰিধান কৰিবলৈ দিয়ে, তাতে ভকতে দিয়ে। তাৰপিছত তেওঁলোকক শাৰী পতাই আৰু বৰকাই যোনজন সকলোতকৈ মানে ডাঙৰ তেখেতক আগত দিয়ে, বৰকাই বুলি আমি ক'ব লাগে। মই আপোনালোকক ফটো দি দিম, আপোনালোকে চাব বৰকাই বৰবাই দুয়োজনকে। আৰু তাৰপিছত পুৰুষসকলক আশীশিলা পাণৰ টোপোলা হাতে হাতে কপালৰ ওপৰত লৈ পুখুৰীত, নামঘৰতে আমাৰ এটা পুখুৰী আছে, তাতে 3বাৰ বুৰ মাৰিব দিলে। আচলতে তিনিবাৰ যে বুৰ মাৰিব দিয়ে তাৰো এটা কথা আছে, সত্য ৰজতম বুলি এই 3 গুণৰ কথা সূচায়। আৰু সেই পানীত বুৰ মৰাৰ পিছতে আমাৰ শৰণ লোৱাটো হয় বুলি কোৱা হয়। কিন্তু আৰু সেই হাতে হাতে যে আমি লৈ আহিছিলোঁ, সেই আমি নহয় মানে পুৰুষসকলে লৈ অহা পাণৰ সেই টোপোলাটো, সেইটো গুৰুক সোধাব লাগে, গুৰু মানে গোঁসাইক সোধাব লাগে। তাৰপিছতে আমাৰ শৰণ লোৱা কথাটোৱে সূচায়। আৰু বয়স অনুসাৰে সজোৱা হয় শৰণীয়ালসকলক। তাৰে একেবাৰে প্ৰথমজনক বৰককাই বোলা হয় আৰু একেবাৰে শেষৰজনক সৰু ভাই বুলি কোৱা হয়। আৰু সেই 9 শৰণীয়ালসকলে স্নানৰ পাছত হাতত পাণ লৈ এনেদৰে নামঘৰত সোমায়। আমাকো এনেদৰে শাৰী পাতি নামঘৰত সোমোৱাইছে, এগৰাকী এগৰাকীকে থুৰীয়া কলপাতত পাণ মেৰিয়াই দিছে এনেদৰে, আৰু বাওঁ ভৰিটো আগত দি আমাক সোমাব কৈছে। এয়া আমি এনেদৰে সোমাই গৈছোঁ। মই 7 নম্বৰত আছোঁ নেকি। তাৰপিছত ভাগৱতখন আগত ৰাখি গোঁসায়ে কিছুমান অমৃত বাণী শৰণীয়াই, সেইবিলাক আমি শুনো। আৰু সেই ভগৱন্তৰ মানে কি সহস্ৰ কথা কিছুমান কয়, যোনবিলাক আগতে আমি নাজানিছিলোঁ, সেয়া আৰু একেলগতে। তাৰপিছত গোঁসায়ে তেওঁলোকৰ যি নাম মানে সেই নামৰ প্ৰথম আখৰটো মিলাই তাৰপিছত ভগৱন্তৰ মানে এটা নাম তেওঁলোকক বচন হিচাপে দিয়ে। আৰু সেই বচনটোৱে তেওঁলোকে মানে পিছলেও মানে সেইটো নামেৰে জনাজাত হয়গৈ আৰু সমাজখনত। ইয়াৰ লগতে মই আপোনালোকক মোৰ মানে আমৈকসকলৰ লগত চিনাকি কৰাই দিম। 2 তাৱৈও আছে, তাৰ লগতে আমৈখিনি গোটেইখিনিকে দেখা যাব। অলপ দেখাই দিছোঁ, আৰু অলপ ভিডিঅ' আছে, মই এইখিনি আপোনালোকক পিছত ভালদৰে দেখাম। মই বগা দেখিছে দেই আজি। আমাৰ নতুন কুটুমনি দেই এইখিনি। এইফালে এইফালে চাওঁ অকণমান, লুকাই আছে।
পুৰস্কাৰ এটা দিয়া ভিডিঅ' বনাইছে এইফালে আছে খুন্দা খাইছো এইফালে এটা তুমি আহিছা আৰু মোৰ হয় কৈ দিছে আৰু এইফালে চাওঁচোন অকণমান এইফালে অকণমান ভিডিঅ' কৰিছা নেকি চাওঁ আকৌ মই কুটুমনি দেখা নাই উইদাউট মেকআপেই ভাল আৰু এইফালে এয়া বৰবাই আৰু এয়া একেবাৰে আমাৰ সৰু এগৰাকী এইফালে এইফালে দুগৰাকী আছে ন অকণমান উঠাইছো মোৰ মানুহটো নাচায় কেমেৰা দেখিলে পলাই আৰু এইফালে এয়া বৰকাই এইফালে আমাৰ নতুন কুটুম এইখিনি চিনাকি কৰে আৰু ইয়াতে মোৰ ভিডিঅ'টো সামৰিছোঁ আৰু মোৰ চেনেলটো যদি ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব